এটা নতুন কাহিনী, গতানুগতিক কাহিনীৰ পৰা অলপ পৃথক বেলেগ ধৰণৰ কাহিনী, গতিকে দৰ্শকৰ ওচৰলৈ আগবঢ়াই দিয়া হৈছে। নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আজি ভিডিঅ'টিলৈ। বন্ধুসকল, আগৰ ভিডিঅ'টিত আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণে আপোনালোকক সকলোকে বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আগৰ ভিডিঅ'টিৰ দৰে আজিও এই ভিডিঅ'টিত মই আপোনালোকক লৈ যাব বিচাৰিছোঁ অন্য এটি থিয়েটাৰৰ কেম্পাছলৈ। বন্ধুসকল, আজি মই যাম হেঙুল থিয়েটাৰৰ কেম্পাছলৈ আৰু হেঙুল থিয়েটাৰ চাব যাম আৰু হেঙুল থিয়েটাৰতনো কি নাটক চলি আছে সকলোবোৰ দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম। বহুত ধুনীয়া এখন নাটক, আজি দ্বিতীয় নিশা, যোৱাকালি হৈছিল আৰু আজি হৈছে দ্বিতীয় নিশা। গতিকে আজিৰ নাটকনো কি আছে সকলোবোৰ দেখুৱাম, সকলোবোৰ জনাম, কেৱল ভিডিঅ'টি চাই থাকিব। তেনেহ'লে পলম নকৰাকৈ ডাইৰেক্ট যাম আমি এতিয়া হেঙুল থিয়েটাৰৰ কেম্পাছলৈ। নাটক চাম, তাৰে পিছত আমি হেঙুল থিয়েটাৰত থকা কলা কৌশলীৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। তেনেহ'লে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব, বহুত ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে। তেনেহ'লে বলক আজিৰ ভিডিঅ'টি আমি আৰম্ভ কৰোঁ হেঙুলৰ মজিয়াৰ পৰা। বন্ধুসকল, আমি এতিয়া নাটক চালোঁ আৰু দাদা বহি আছে, খুব ধুনীয়া অভিনয় কৰিলে আজি। নাটকখনৰ বিষয়ে দাদাক মই সুধিব বিচাৰিছোঁ। দাদা নমস্কাৰ, আপোনাক মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি নাটকখনৰ বিষয়ে কি ক'ব? ইমান ধুনীয়া অভিনয় কৰিছে, মানে এটা সাংঘাতিক ৰোল এটা কৰিলে, মানে দুটা ৰোল দেখা পালোঁ আপোনাক আজি। চালোঁ মানে তথাপিও কি ক'ব আপুনি নাটকখনত? নাটকখন আচলতে হেঙুলৰ মঞ্চত ৰাজদ্বীপৰ বুদ্ধদেৱ এটা অলপ এক্সপেৰিমেণ্ট কৰিছে, এটা নতুন কাহিনী, গতানুগতিক কাহিনীৰ পৰা অলপ পৃথক বেলেগ ধৰণৰ কাহিনী, গতিকে দৰ্শকৰ ওচৰলৈ আগবঢ়াই দিয়া হৈছে। তাৰমানে ভ্ৰাম্যমানত এক নতুন সংযোজন বুলি ক'ব পাৰি। প্ৰজন্মৰ কাহিনী আগতে হৈছে, কিন্তু এই আদিম সভ্যতা নোহোৱা মানে সেইখিনি উপস্থাপন পৰিৱেশৰ পৰা কলা কৌশলী কৰিছে, সেইখিনি নাটকখনত ওলাই কৰিছে। গতিকে ৰাইজে কিছুমান ভালদৰে চাব লাগিব, ভালদৰে চালে মানে বুজি পাব, যদি আৰু আঘাত বা হেৰি কৰে তেতিয়া বুজি নাপাব। নাটকখন প্ৰথমৰ পৰা চাওক, নাটকখন পৰিভাৱ পেলালে বহুত ভাল, দৰ্শকে ভাল পাইছে। গতিকে এতিয়া আমাৰ সন্মুখত ৰাস আছে, কৰিবলৈ প্ৰস্তুতি চলি আছে। কষ্ট হয়, অলপ কষ্ট হয়, চালে গম পাব। নিশ্চয়, মানে একদম মানে হাউচফুল হৈছে, মানে দ্বিতীয় দৰ্শনীৰ কাৰণে মানুহ অলৰেডি সোমালে। গতিকে এতিয়া আপুনি আকৌ চবত যাবই হ'ল। তো আজি আৰু বেছি কথা নাপাতো, বহুত ভাল লাগিলে আপুনি এইখিনি সময় দিলে। গতিকে বহুত বহুত ধন্যবাদ। অহাকালি আকৌ লগ পাম। ঠিক আছে বাৰু, এতিয়া আহিছোঁ। মই চাৰাক বহুত ভাল পাওঁ। এইটো বীৰ সেনাপতি সুৰবীৰ সেনা। জয় জয়